লোভনাপুৰ গাঁৱত নেহা নিজৰ মা-দেউতাৰ সৈতে বাস কৰিছিল। কিন্তু এখন এক্সিডেণ্টত নেহাৰ মা-দেউতা ঢুকাই গৈছিল। তাৰে পিছৰ পৰা নেহা নিজৰ খুৰা-খুৰী আৰু তেওঁলোকৰ এজনী ছোৱালীৰ লগত বাস কৰিব ধৰিল। খুৰা লালু আৰু খুৰী সীতা নিজৰ মাজতে কাজিয়া কৰে নেহাক লৈ। আপুনি আপোনাৰ দাদাৰ ছোৱালীক ইয়াতে কিয় লৈ আহিছে? সীতা, কি কৰিলো হয়? বেচাৰীৰ আমাৰ বাহিৰে এই পৃথিৱীত আৰু কোনো নাই। যদি কোনো নাই তেনেহলে তাই কি ইয়াতে আনিব লাগিব? প্ৰয়োজনীয় আছিল, গুচি গলে হয় নিজৰ মামাৰ তালে। ইয়াতে কিয় লৈ আহিছে? খুৰা-খুৰী কাজিয়া কৰি থকা শুনা পাই নেহা সেই ৰুমলৈ আহিল। কি হৈছে খুৰী? আপোনালোক এনেকুৱাকৈ কিয় কাজিয়া কৰি আছে? এয়া সব তোমাৰ বাবে হৈ আছে। ইয়াৰ কাৰণ অকল তুমি হয়। এয়া কি কৈ আছা? এয়াত এই ছোৱালীজনীৰ কি ভুলনো? আপুনিতো মনে মনে থাকক। মাজনী, তুমি যোৱা আৰু গৈ খেলাগৈ। নেহা যোৱাৰ লগে লগে লালু আৰু তেওঁৰ স্ত্ৰী নিজৰ মাজত কথা পাতিব ধৰিল। আৰে পাগলী, তুমি এনেকুৱা কিয় কৈ আছা? কেইমাহমান বছৰৰেতো কথা। তাৰপিছতো তাই নিজৰ শাহু ঘৰলৈ গুচি যাব। তাৰপিছত তাইৰ সকলো সম্পত্তি আমাৰ হ'ব। সেয়া সবটো ঠিক আছে, কিন্তু মই এই ছোৱালীজনীক বেছি সহ্য কৰিব নোৱাৰো। নেহা আৰু ৰূপা চোতালত খেলি আছিল আৰু হঠাতে ৰূপা পৰি গ'ল আৰু কান্দিব ধৰিল। ৰূপা, কি হৈছে? কেনেকুৱাকৈ পৰি গ'লা তুমি? তুমি ঠিকে আছাতো? উঠা উঠা। মই দুখ পাইছো। ৰূপা কান্দি থকা শুনা পাই সীতা দৌৰি চোতাললৈ আহিল। কি হৈছে পুত্ৰী? মোক নেহাই পেলাই দিছে। তোমাৰ ইমান সাহস? খুৰী, ৰূপা মিছা কৈ আছে। নহয়, নেহাই মোক পেলাইছে। আজিৰ পিছৰ পৰা মোৰ পুত্ৰীৰ পৰা তুমি দূৰত থাকিবা। তাইৰ ওচৰতে যদি মই তোমাক দেখা পাওঁ তেনেহলে ঘৰৰ পৰা ওলাই দিম। নেহা কান্দি কান্দি নিজৰ ৰুমলৈ গুচি গ'ল আৰু নিজৰ মা-দেউতাৰ ফটোৰ সন্মুখত থিয় হৈ কান্দি কান্দি ক'লে, আপোনালোক মোক অকলে এৰি কিয় গুচি গৈছে? মোকো লগত লৈ গ'লে হয়। মোৰ আপোনালোকৰ কথা বৰ মনত পৰে। নেহাৰ খুৰী নেহাক দি ঘৰৰ সকলো কাম কৰায়। নেহাক স্কুলত পঠোৱাও বন্ধ কৰি দিলে। এয়া সকলো নেহা সহ্য কৰিব পৰা নাছিল আৰু এদিনাখন সাহস কৰি নেহা খুৰীৰ লগত কথা পাতিবলৈ গুচি গ'ল। খুৰী, মই কাম কৰি কৰি ক্লান্ত হৈ পৰো। মই স্কুলত যাব বিচাৰো আৰু বহুত পঢ়িব বিচাৰো। আচ্ছা, এতিয়া তুমি স্কুললৈ যাব বিচাৰা? মনে মনে ঘৰত থাকা আৰু ঘৰৰ সকলো কাম কৰা। এইটোতে তোমাৰ ভাল হ'ব। খুৰী, এতিয়া মই আৰু এয়া কৰিব নোৱাৰো। মই স্কুলত যাব বিচাৰো আৰু পঢ়িব বিচাৰো। খুৰীৰ লগত তৰ্ক কৰিবা? তোমাৰ ইমান সাহস? এদিনাখন নেহা ঘৰৰ সন্মুখত বহি আছিল। তেতিয়াই ওচৰত থকা খুৰী আহিল আৰু ক'লে, মাজনী, মই গাঁও এৰি চহৰলৈ গৈ আছো। বহুত বস্তু আছে, মই অকলে উঠাব পৰা নাই। তুমি মোৰ অলপমান সহায় কৰি দিবা? হয় খুৰী, নিশ্চয়। বলক। দুয়োজন তাৰে পৰা গুচি গ'ল আৰু বস্তুবোৰ পেক কৰিব ধৰিল। তেতিয়াই নেহা এটা পুৰণি পুতলা দেখা পালে। খুৰী, এই পুতলাটো কাৰ হয়? মোৰ হয়। বহুত পুৰণি হয়, যেতিয়া মই সৰু আছিলো। খুৰী, মই এই পুতলাটোক নিজৰ লগত লৈ যাব পাৰো? আচ্ছা, ঠিক আছে। মাজনী, আগত কামখিনি শেষ কৰি লওঁ, তাৰে পিছত তুমি পুতলাটো তোমাৰ লগত লৈ যাবা। নেহা কাম শেষ কৰি পুতলাটো লৈ নিজৰ ঘৰৰ চোতালত খেলি আছিল। তেতিয়াই আনফালৰ পৰা এজন ভিকাৰী আহিল। কোনোবা আছে ঘৰত? হয় খুৰা, কওক। মাজনী, মোৰ বহুত জোৰে ভোক লাগিছে। বহুত দিনৰ পৰা একো খোৱা নাই। মোক কিবা খাবলৈ দিবা? আপুনি ৰ'ব, মই চাই আহোঁ কিবা খোৱাৰ বাবে আছেনে নাই। ঠিক আছে মাজনী। নেহা দৌৰি গ'ল আৰু চালে খাবলৈ একোৱে নাই। অকল তাৰ বাবে থোৱা এডাল শুকান ৰুটি আছে। সেয়াই লৈ তাই আহি গ'ল। খুৰা, ঘৰত খাবলৈ একোৱে নাই, অকল এডাল শুকান ৰুটি আছে। কোনো কথা নাই পুত্ৰী, সেয়াই বহুত হয় মোৰ বাবে। তুমি সদায় আনন্দত থাকিবা। তোমাৰ কেতিয়াও কোনো বস্তুৰ যেন অভাৱ নহয়। নেহা ভিতৰত গৈ কিবা খোৱাৰ বাবে বিচাৰিলে, কিন্তু তাই একোৱে নাপালে। বহুত জোৰে ভোক লাগিছে। কিবা খাবলৈ যদি পাই গলো হয় তেনেহলে বৰ ভাল হ'ল হয়। নেহাৰ বহুত জোৰে ভোক লাগিছিল। নেহা আকৌ বাচন চাবলৈ গ'ল তো দেখিলে তাতে খাদ্য ৰাখা আছে। এয়া কেনেকুৱাকৈ হ'ল? এতিয়াইতো একো বস্তু নাছিল। ইয়াতে হঠাৎ
কেনেকুৱাকৈ আহি গ'ল? নেহা সেইবোৰ খাই শুই গ'ল আৰু ভাবি ভাবি নিজৰ লগত ক'ব ধৰিল, যেতিয়া মা দেউতা আছিল তেতিয়া মই কিমান আৰামত শুইছিলোঁ। গাৰু আছিল, বিচনা আছিল, আৰু এতিয়া একোৱে নাই। নেহা ভাবোতে ভাবোতে শুই গ'ল। যেতিয়াই নেহা উঠিল তো সি নিজৰ বিচনা আৰু গাৰুৰ ওপৰত পালে। তাৰে পিছত নেহা ভয় খাব ধৰিল আৰু ভয়ত ক'লে, এয়া কি হৈ আছে? মোৰ লগত এনেকুৱা কিয় হৈ আছে? এনেকুৱা কোনে কৰি আছে? ভয় নাখাবা নেহা, এয়া মই কৰি আছো। কোন হয় তুমি? মই পুতলা। মোৰ ফালেতো চোৱা। পুতলা, এয়া তুমি কেনেকুৱাকৈ কৰি আছা? আৰু তুমি কেনেকুৱাকৈ কথা পাতি আছা? মই কোনো সাধাৰণ পুতলা নহয়, যাদুকৰী পুতলা হয়। মোক তোমাৰ মা দেউতাই তোমাৰ অৱস্থা দেখা পাই পঠাইছে। তুমি মিছা কৈ আছা? এনেকুৱা হ'ব নোৱাৰে। মোৰ বিশ্বাস কৰা নেহা, মই সঁচা কৈ আছো। নেহা মনে মনে ভাবিলে, চাওচোন এবাৰ পুতলাটোৰ পৰীক্ষা লৈ চাওঁ। যদি তুমি সঁচাকৈ যাদুকৰী পুতলা হয় তেনেহলে তাতে বহুত বাচন পৰি আছে, ধুই পেলাই দেখুৱা। সকলো বাচন ধোৱা হৈ গ'ল আৰু নেহাৰ বিশ্বাস হৈ গ'ল। পুতলা, তুমি মোৰ বন্ধু হবা? হয়, নিশ্চয় হ'ম। এতিয়া নেহা ডাঙৰ হৈ গৈছিল। এয়া দেখি লালু আৰু তাৰ পত্নীৰ মনত লোভ হ'ল। তাইৰ বিয়া কৰাই দিওঁ, তাৰে পিছত তাইৰ সকলো সম্পত্তি আমাৰ হৈ যাব। লালু আৰু তেওঁৰ পত্নী সীতা বিয়াৰ কথা পাতিবলৈ নেহাৰ ওচৰলৈ গ'ল। নেহা, এতিয়া তোমাৰ বিয়াৰ বয়স হৈ গৈছে, তোমাৰ বিয়া কৰাই দিম। বিয়া? সেয়াও ইমান সোনকালে? কিয় ইমান সোনকালে? বুঢ়ী হৈ গৈছা, মনে মনে বিয়া পাতি লোৱা, নহলে ভাল নহব। ৰূপা মোতকেও ডাঙৰ হয়, আগত তাইৰ বিয়া হ'ব, তাৰে পিছত মই বিয়া কৰাম। ডাঙৰৰ লগত তৰ্ক কৰিবা? মনে মনে বিয়া কৰি লোৱা, এয়াতে তোমাৰ ভাল হ'ব। তেতিয়াই পুতলাটো নেহাক ক'লে, যি অকল নেহাই শুনা পালে, নেহা, বিয়া নাপাতিবা। যদি বিয়া নকৰো তেনেহলে এওঁলোক মোক বহুত মাৰিব। মই আছো না, বিশ্বাস কৰা মোৰ ওপৰত, আৰু মানা কৰি দিয়া। নেহা নিজৰ খুৰা খুৰীক ক'লে, মই বিয়া নকৰো। তোমাৰ ইমান সাহস? এতিয়াই চোৱা কি কৰো মই। সীতা এডাল লাখুটি লৈ নেহাক মাৰিবলৈ গ'ল। যেতিয়াই সীতা মাৰিবলৈ লাখুটিডাল উঠালে, যাদুকৰী পুতলা যাদু কৰি তাইক নিগনি বনাই দিলে। এয়া চাই লালু থাপ্পৰ মাৰিব গ'ল নেহাক। তো যাদুকৰী পুতলা যাদুৱে দি তাক 3 বছৰৰ ল'ৰা বনাই দিলে। এয়া দেখি লালু নেহাৰ ভৰিত পৰি কান্দিব ধৰিল আৰু ক'লে, মাজনী, আমাক ক্ষমা কৰি দিয়া, আমি বহুত ডাঙৰ ভুল কৰিছো। আমাক ক্ষমা কৰি দিয়া মাজনী, এতিয়া আৰু কেতিয়াও এনেকুৱা নকৰো। আমি দুয়ো বৰ লাজ পাইছো আমাৰ কৰ্মৰ ওপৰত। এয়া চাই নেহা পুতলাক ক'লে, পুতলা, এওঁলোকক আগৰ দৰে কৰি দিয়া। নহয় নেহা, এওঁলোক বৰ বেয়া মানুহ হয়, এওঁলোকক ভাল নকৰো। পুতলা, এওঁলোক নিজৰ ভুল বুজি পাইছে, এওঁলোকক ক্ষমা কৰি দিয়া। ঠিক আছে, তুমি যেতিয়া কৈ আছা তেনেহলে আকৌ এওঁলোকক মই ঠিক কৰি দি আছো। যাদুকৰী পুতলা সকলোক আগৰ দৰে ভাল কৰি দিলে। তেওঁলোক নেহাৰ সন্মুখত ক্ষমা খুজিলে। নেহাক নিজৰ পুত্ৰীৰ দৰে মৰম কৰিব ধৰিল আৰু তাৰে পিছত স্কুলতো পঠালে। তাৰে পিছত আনন্দৰ লগত সকলোৱে একেলগে বাস কৰিলে।